হেল্ল' এভৰিৱান, মিনাছ ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব গৈ আছোঁ এগ কাৰী ৰেচিপিটো চাই যদি ভাল পায় এবাৰ ট্ৰাই কৰিবচোন আৰু মোক কমেণ্টত জনাবচোন কেনেকুৱা হ'ল। এগ কাৰীৰ কাৰণে মই লৈছোঁ 3টা কণী, 2টা পিয়াজ মিহি মিহিকৈ কাটি লৈছোঁ, বিলাহী 2টাও মিহি মিহিকৈ কাটি লৈছোঁ, 2টা জলকীয়াও মই কাটি লৈছোঁ মিহিকৈ, 2টা তেজপাত আৰু লৈছোঁ আদা নহৰুৰ পেষ্ট। এতিয়া মই কণীকেইটা কাটা চামুচৰ সহায়ত এনেদৰে ফুটা ফুটা কৰি দিছোঁ যাতে কণীকেইটাত মছলা ভালদৰে সোমায়। এতিয়া মই অলপ জলকীয়া গুড়া, হালধি গুড়া আৰু অলপ নিমখ দি কণীকেইটা ভালকৈ সানি ল'ম আৰু মই ভাজি ল'ম। কণী ফ্ৰাই কৰিবলৈ মই এটা কেৰাহী গেছত দি দিছোঁ আৰু তেল দি দিছোঁ আৰু তেলখিনি গৰম হ'বলৈ দিম ভালকৈ। এয়া চাওক, কেৰাহী গৰম হৈ গ'ল, সেয়ে মই এটা এটাকৈ 3টা কণী দি দিম আৰু এতিয়া লাহে লাহে কৰি কণীকেইটা ৰঙা হোৱালৈ মই ভাজি ল'ম। কণীকেইটা ভজা হৈ গৈছে, কণীকেইটা মই নমাই ল'ম। আৰু এতিয়া একেখিনি তেলতে মই তেজপাত 2টা দি দিছোঁ আৰু লগতে কাটি থোৱা পিয়াজখিনিও দি দিছোঁ। মনত ৰাখিব যে পিয়াজখিনি সৰু সৰুকৈহে কটা হ'ব লাগে। মিডিয়াম ফ্লেমত পিয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈ মই ভাজি থাকিম। পিয়াজখিনি ব্ৰাউন হৈ গৈছে, মই আদা নহৰুৰ পেষ্টটো দি দিম আৰু ভালকৈ মিলাই দিম। আৰু এতিয়া মই কাটি থোৱা বিলাহীখিনিও দি দিম। আপোনালোকে পাৰিলে বিলাহীৰ পেষ্ট কৰিও দিব পাৰে। আৰু এতিয়া মই নিমখ 2 চামুচ, হালধি 2 চামুচ, জলকীয়া গুড়া 2 চামুচ, আৰু ধনিয়া গুড়া আধা চামুচ দি ভালকৈ বিলাহীখিনি মিলাই ল'ম। অলপ সময় মই ভাজি থাকিম। কাটি থোৱা জলকীয়া কেইটা মই দি দিছোঁ আৰু ভালকৈ মই মিলাই ল'ম। আৰু ল' ফ্লেমত মই ঢাকন মাৰি ভালকৈ সিজিবলৈ দিছোঁ। আৰু ঢাকন খুলি আমি চেক কৰি থাকিম যাতে মছলাখিনি কেৰাহীত লাগি নধৰে। আৰু এতিয়া মই অলপ চেনি দি দিছোঁ যাতে কাৰীৰ কালাৰটো ধুনীয়া হয়। আৰু অলপ মই পানী দিছোঁ আৰু পানী দি মই ভালকৈ মিলাই ল'ম। আৰু এতিয়া দেখিছে মছলাই তেল এৰি দিছে আৰু আমাৰ কাৰীখিনি ৰেডি হৈছে আধাখিনি। এতিয়া মই কণীকেইটাও দি দিম আৰু মিক্স কৰি দিম। ভালকৈ কণীকেইটাও মই ভাজি থাকিম। আৰু এতিয়া মই অলপ kastori methi দি দিছোঁ, এইটো অপশ্যনেল হয়, নিদিলেও হ'ব। আৰু মোৰ কাৰীখিনি ৰেডি হৈ গ'ল, মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ থ'ম।
আৰু এয়া মোৰ এগ কাৰী ৰেডি হৈ গ'ল একদম ৰেষ্টুৰেণ্টৰ নিচিনা আপোনালোকেও এনেদৰে ঘৰতে বনাই খাবচোন যদি খোৱা নাই আৰু কমেণ্ট কৰি জনাব আপোনালোকে এই ৰেচিপিটো কেনেকুৱা লাগিল আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব পুনৰ নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই